Welcome to my another vlog guys. মই আজি আহিছো ডিব্ৰুগড় ব্লজম এক্সোটিকা ৰিজৰ্ট লগত আছে দুজনমান সো বলক So guys, this is our counter Blossom Exotica shop. Rate bilak kenaka dhoroner charges for DSLR kane 300 na to mobile camera kane to na lage acha ye shop hai to adult 40 children 20 ana attraction bilak shop hai guys ki ase yat hanging bridge location to ki hoy kobo niki ba mane thai dekhon naam ki Kumarni Sika, Setia Suk. Guys, this is our Blossom Exotica. Nursery আছে নাৰ্সাৰীত আপোনালোকে আহি কিবা কিবি যদি পুলি লাগে ফুলৰ পুলি গছৰ পুলি কিনি নিব পাৰে আমাৰ ৰেজৰ্টৰ ৰেষ্টুৰেণ্ট গাইজ ইয়াত মানে বেছিভাগ ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাক বেছি আহে সো ফুটেজত আপোনালোকে দেখিছে চাগে আপোনালোকক অলপ ইয়াৰ চিনবিলাক দেখুৱাই দিছোঁ আপোনালোকে কেতিয়াবা আহিব ইয়াত ভাল লাগিব বিশেষকৈ মানে এখন বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ কাৰণে বেছি ভাল লাগিব চাগে হয় নাই হয় চাব পাৰে গাইজ এয়া আমাৰ ব্লজম এক্সোটিকাৰ পুখুৰী য'ত আপোনালোকে ব'টিঙো কৰিব পাৰে সৰু সৰু ব'ট আছে So guys, আমি মানে এতিয়া ব্লজম এক্সোটিকা ইয়াত অলপ পুখুৰী পাৰত বহি আছো সো ইয়াত মানে আপোনালোক দেখালো কাউন্টাৰত মানে DSLR যদি লৈ আনে DSLR ভিডিও বা ফটো শ্বুট কৰিবলৈ DSLR ফিজো আছে হেতু আপোনাৰ চাৰ্টখন ভিডিও দিয়া আছে চাই লব পাৰে গাইস ইয়াত মানে অলপ কষ্ট অলপ হাই কৰি দিছে ৰিজৰ্টটো ধৰি লওক ইমানো হাইফাই নহয় আৰু জাস্ট মানে বাগানখনৰ ওপৰত অলপ ডেকোৰেটেড কৰি দিছে অলপ আৰু এইটো পুখুৰী এটা পাৰত মানে এইবিলাক কিছুমান বনাই দিছে আৰু এইবিলাক চাই ধৰি লওক ইমান ৰেটটো ল'ব নালাগিছিল আৰু ইউনিভাৰ্চিটিৰ পৰা বেছি দূৰ নহয় ৰিজৰ্টটো বেছিভাগ ইয়াত মানে ইউনিভাৰ্চিটি ল'ৰা ছোৱালীয়ে দেখিছোঁ সেইকাৰণে য'ত ত'ত ভিডিঅ' শ্বুট কৰিবলৈও বেয়া লাগিছে মানে আৰু সেইকাৰণে আমি অলপ দূৰলৈ আহি এই পুখুৰীটোৰ পৰা ইয়াতে বহি কেনে ইয়াতে মানে ভিডিঅ' শ্বুট কৰিছোঁ ইয়াতে আপুনি বিন্দাছ শুই কেনে ৰ'দৰ মানে হেকটো ল'ব পাৰে আৰু ইমানটো ফেচিলিটি দি দিছে বাঁহৰ ওপৰত গাইজ চাব পাৰে আমাৰ ব্লজম এক্সোটিকা একদম পুখুৰীটো কিন্তু ইয়াতে আপুনি সাঁতুৰিব নোৱাৰে কিন্তু ইয়াত মানে হেলুৱে বহুত আছে আৰু লগতে মানে মাছ চাছো মেলা আছে চাগে খেলি আছে পুৰা গাইজ মানে এতিয়া যিহেতু মোৰ চেনেলটো এতিয়ালৈকে মনিটাইজ হোৱা নাই তো এইবিলাক মানে অলপ পইচা দিবলৈ গাত লাগি যায় গাইজ মইতো এতিয়া ইমান ডাঙৰ ইউটিউবাৰ হোৱা নাই চেষ্টা কৰি আছোঁ আৰু লাহে লাহে আপোনালোকৰ আশীৰ্বাদত সেইটো কাৰণে মানে অলপ এইবিলাক কষ্টবিলাক কাট কৰিলে ভাল পাওঁ গাইজ নে কি কোৱা এতিয়া মানে আমি চাহ বাগানৰ ওপৰে যাম ঠিকেই মানে চাহ বাগানটো ঠিকেই মেইনটেনেঞ্চ কৰি আছে কিন্তু প্ৰডাকশ্যনটো নলয় চাগে ইয়াৰ পৰা হা প্ৰডাকশ্যন আৰু কি বুলি ল'ব ইয়াতে প্ৰডাকশ্যন ৰিজৰ্টৰ নামত ভাল পইচা কমাই আছে হে এয়া হৈছে আমাৰ ব্লজম এক্সোটিকা টি ৰিজৰ্ট সো গাইজ যদি আপোনালোকে আহে ইয়াত নিশ্চয় ইয়াত বহি আপোনালোকে একদম বিন্দাছ ঝুলিব পাৰিব তুমি ঝুলিবা নেকি ইয়াত হে বহি যোৱা ঝুলা যদি অলপ ঝুলি লোৱা হয়
সো গাইজ এতিয়া আমি মানে এক্সটিকাত ব্লজম এক্সটিকাত অলপ ঝুলি লৈছোঁ এজন মোৰ ব্ৰ সৃষ্টিপৰায়ণ বহি আছে মোৰ লগত কি অলপ হিলাই দিয়া Started as a whisper, message from a new world I'd never known. Something about it felt like it been waiting my মই ইয়াত আমি অলপ মানে ঝুলিলোঁ এতিয়া আমি অলপ আগত গৈ যাওঁ অলপ বেলেগ আৰু কি আছে আপোনালোকক দেখাওঁ ব্লজম এক্সটিকাত আপোনালোকে যদি ডিব্ৰুগড় হয় বা ডিব্ৰুগড় নহ'লেও এড্ৰেছটো মই আপোনালোক ক'লোঁ কোন জেগা আছে কুমাৰিনচিকা চেতিয়া চুকত আছে আমাৰ ৰেজৰ্ট আহিব কেতিয়াবা টাইম পালে ভাল লাগিব কিন্তু অলপ পকেটটো গৰম কৰি আহিব গাইজ ইয়াত অলপ পইচা বহুত লাগে মানে এতিয়া আমি নেক্সট পাৰ্টত গৈ আছোঁ যোনটো ইয়াতে মানে বিশেষকৈ এখন চাহ বাগানৰ ওপৰতে আছে মানে চব বস্তু আপোনালোকে আহিলে নিশ্চয় দেখিব আমিও এতিয়া এটা এটা পাৰ্ট যি আছে চব দেখাই আছোঁ তো গাইজ ব'লক পুখুৰীৰ ওপৰত থকা ৰেষ্টুৰাঁ আপোনালোকে আহিব পাৰে ৰেষ্টুৰাঁত ইয়াত আহিলে ৰেষ্টুৰাঁত আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰে বিন্দাছ ব'টিঙৰ কাৰণে আপোনালোকে ইয়াৰ পৰাই যাব লাগিব চিলড্ৰেন পাৰ্ক এইখন হৈছে আমাৰ নাৰ্চাৰী ইয়াত কেনেকুৱা ধৰণৰ কি আপোনালোকে ইয়াত লিখা আছে প্লিজ ডোণ্ট টাচ যদি আপোনালোকে আহে এইবিলাক নচুব কিন্তু চুলে মৰি যাব পাৰে গাইজ আছে ব্লজম নেমব্ৰেইন এতিয়া আমি গাইজ উঠিব গৈছোঁ আমাৰ হেংগিং ব্ৰিজত এতিয়া আমি ইয়াত মানে হেংগিং ব্ৰিজ এখন আছে তাত উঠিব আহিছোঁ কিন্তু তাত উঠাকৈ কিছুমান কজন দিয়া আছে ইয়াত কজনবিলাক আপোনালোকে পঢ়িব পাৰে মই দেখাই দিছোঁ ব'লক এতিয়া আমি উঠোগৈ ইয়াত ভাগিলে ভাগি যোৱা লাগিছে নি ভাগিলে একো নাই বেছি দূৰ নপওঁ চ' গাইজ এয়া আমাৰ হৈছে হেংগিং ব্ৰিজ বিশেষকৈ আমি যিহেতু গাঁৱৰ ল'ৰা এইবিলাক ভয় নকৰোঁ আৰু উঠিবলৈ পৰিলেও কিমাননো তলত পৰিম জাষ্ট আমি আহিছোঁ আৰু দেখাবলৈ আপোনালোকক সেইকাৰণে উঠিছোঁ আৰু মোৰ কেমেৰা আৰু এখন হাতে নধৰাকৈ যাবলৈ চেষ্টা কৰিছোঁ নিশ্চয় পাৰিছোঁ ন গাইজ পাৰিমেই আমি গাঁৱৰ ল'ৰা ন হেংগিং ব্ৰিজৰ পৰা দেখাই আছোঁ পূৰা এক্সটিকাৰ ভিউবিলাক চাব পাৰে চ' গাইজ এতিয়া আমি গৈছোঁ হেংগিং ব্ৰিজৰ পৰা তললৈ হিলিছে বহুত সন্ধি কৰি ল'ব দিয়া দেই চ' গাইজ আমাৰ আজি এক্সটিকা ব্লজম এক্সটিকা এক্সপ্ল'ৰ কৰা হৈ গ'ল এই আমাৰ এজনে এইবিলাক বৃক্ষ ৰোপণ কৰিবৰ কাৰণে লৈ লৈছে মানে নাৰ্চাৰী আছে মহানিম আছে তাৰপিছত তেজপাত আছে তেজপাতো লৈছা নেকি তেজপাতো আছে আৰু হেৰি আছে এইটো কি কয় নেমু আছে ডাল ধোৱা নেমু আচ্ছা ঠিক আছে অক্সিজেন লাগে ঠিক আছে যাওঁ হয় যেতিয়া আমি যাওঁ চ' মোৰ আদিত্য কোঁৱৰ বুলি মাৰিলে ন ঠিক আছে চ' গাইজ ঠিক আছে বাই এতিয়া যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব কমেণ্ট কৰি দিব আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ বিলকুল নাপাহৰিব গাইজ থেংক ইউ